এইখন হৈছে গুৱাহাটীৰ জেল ৰোডত, পুৰণা জেল ৰোড, যিখন জেল আছিলে তাতে এতিয়া বনোৱা নিউ বটানিকেল গাৰ্ডেন, মানে উদ্ভিদ উদ্যান। ইয়াতে টিকেট কাটিব আৰু এইটো হৈছে এণ্ট্ৰি পইণ্ট। নমস্কাৰ। যোৱা 5 অক্টোবৰত গুৱাহাটীৰ জেল ৰোড, মানে আগতে যিখন জেল আছিল গুৱাহাটীৰ, এতিয়া যিখন আপোনাৰ গড়চুকৰ ফালে গৈছে, সেই জেল যে আছিল আগতে, সেই ঠাইখিনিত এতিয়া বৰ্তমান এখন পাৰ্ক খুলিছে। তাৰ বাবে আমাৰ মামাক বহুত বহুত ধন্যবাদ, কাৰণ তাত কনষ্ট্ৰাকশ্যন নকৰি যে এখন পাৰ্ক খুলিছে ধুনীয়া, গতিকে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজি মই ইয়াতে আছোঁ পাৰ্কখনত, এইখন বটানিকেল গাৰ্ডেন হয়। 5 অক্টোবৰত উদ্বোধনী কৰিছে আৰু এনেকুৱা বনাইছে, তাৰে মই আপোনালোকক দেখাবলৈ ওলাইছোঁ। প্ৰথমতে মই আপোনালোকক দেখাম ইয়াৰে এনচিয়েণ্ট টেম্পল বুলি এটা আছে, মানে এইটো বহুত পুৰণা মন্দিৰ হয়, যিটো আপোনাৰ পাৰ্কৰ ভিতৰতে আছে। সেইটোত আহিছোঁ। এইটো হৈছে এনচিয়েণ্ট টেম্পল, চাওক। ইয়াতে শিৱ ত্ৰিশূল আছে আৰু এটা পাথৰ আছে ভগৱানৰ। এই এনচিয়েণ্ট টেম্পলটোৰ কাষতে আপোনালোকে যদি চাবলৈ পায়, ইয়াতে মানুহে বহাৰ কাৰণে ষ্টেপ কিছুমান বনাই থোৱা আছে, যিটো গ্ৰীণ ষ্টেপ বুলি কয়। আৰু তাৰে সন্মুখতে এইটো এটা লটাছ পণ্ড, মানে পদুম ফুলৰ পুখুৰী। ইয়াতে ধুনীয়া পুখুৰী হয়, এইটো আৰ্টিফিচিয়েল যেনটো লগা নাই, হয়তো আগৰ পৰাই এইটো পুখুৰীটো আছিলে। এইটোতে অলপমান ছাইডত ৱাল গাৰ্ড ৱাল দি তেনেকৈ এইটো পুখুৰী বনাইছে ধুনীয়া। তাৰে মাজতে দেখিছেনে, এইটো দুডাল নাৰিকল গছো আছে। এইটো হৈছে লটাছ পুখুৰী, গোটেই লটাছ, গোটেই সেইবোৰ চব পদুম ফুলৰ পাত হয়। বৰ্তমান ফুল ফুলা নাই, লাহে লাহে ফুল ফুলিব, আৰু ফুল ফুলিলে বেছি ধুনীয়া লাগিব। হয় বাৰু, এইবিলাক পাত। আৰু এই তাতে মানুহে বহা ৰেষ্ট লোৱা এইটো বনাইছে। আৰু ওচৰতে এইটো লটাছ পুখুৰীৰ কাষতে এইটো হয়তো ৰেষ্টুৰেণ্ট দিবৰ কাৰণে এইটো খালী ৰাখিছে। এইটো লটাছ পুখুৰীৰ কাষতে, এইটো ধুনীয়া, মানে ভাল লাগিছে আৰু যিটো বনাইছে। এনেকুৱা আমাৰ গুৱাহাটীত পাৰ্ক আছে, আপোনাৰ নেহৰু পাৰ্ক আছে, ৰিন'ভেশ্যন কৰিছে। তাৰপিছত এতিয়া ৰোপৱেৰ সেইখিনিও অলপমান পাৰ্ক টাইপ বনাইছে, আৰু নতুনকৈও কিছুমান পাৰ্ক চাৰ্ক বনাইছে, আপোনাৰ অটল উদ্যান, অমৃত উদ্যান। কিন্তু সেইবোৰ পাৰ্কৰ ভিতৰত মই এইখন পাৰ্ক বেছি ধুনীয়া পালোঁ। মানে এইখন পাৰ্কৰ ঠাইখিনি অলপ ডাঙৰো বাকীবোৰ পাৰ্কতকৈ, আৰু ইয়াৰে যিটো আপোনাৰ মডেল বনাইছে এইটো ধুনীয়া। এইবিলাক দিছে গোটেই গ্ৰীণ গ্ৰীণ, আপোনালোকে ইয়াতে আহি বহিব পাৰে। আৰু ইয়াতে ওচৰতে চাওক কি ধুনীয়া এনেকৈ গছ, সেইবোৰ ডাঙৰ হ'লে ভাল লাগিব বাৰু, কিন্তু এতিয়াই বেয়া লগা নাই। এতিয়াই চাওক কি ধুনীয়া। ইয়াতে ফুলবিলাক মানে নতুন পাৰ্ক যিহেতু, ইয়াতে ফুলবিলাক জাষ্ট ৰুইছে, বহুত ডাঙৰ হোৱা নাই। ডাঙৰ হ'লে বেছি ভাল লাগিব, তথাপিও এতিয়াও বহুত ভাল লাগিছে। সেইবোৰ দেখিছে কাপল বহি আছে, মানে পাৰ্ক বুলি ক'লে কাপোলে আৰু। ইয়াতে কিছুমান গছ আছে, এইকেইডাল গছ কি গছ নামটো বাৰু নাজানো, কিন্তু ধুনীয়া লাগিছে পাৰ্কখনত। এতিয়া গছকেইডাল পুৰণা হয়, সেইডাল পাৰ্ক বনোৱাৰ আগৰে গছ হয়, কাটা নাই সেইকেইডাল, এনেকৈ আছে। আৰু এইটো চাওক, এতিয়া আমি গৈ আছোঁ আগলৈ, আগত কি আছে চাই আহোঁ। অঁ আচ্ছা, ইয়াতে য়োগা চেণ্টাৰ।
আৰু এইখন পাৰ্কত এওঁলোকে এটা বিশেষ ষ্টেপ এটা লৈছে যিটো মোৰ ভাল লাগিছে আটাইতকৈ, বিশেষকৈ পাৰ্কত এনেকুৱা এই ৰাস্তাটোৰে মানে যিকোনো ৰাস্তাতে আপোনালোকে যেতিয়া যাব তেতিয়া ইয়াতে এখন মানে এনেকুৱা বেনাৰ এখন লগোৱা থাকে, য'ত এইটো ৰাস্তাৰে গ'লে আপোনালোকে কি পাব সেইটো ইয়াতে লিখা আছে। যেনে এইটো য়োগা কৰ্ণাৰ মানে তাৰ কাষতে এইটো ইয়াতে য়োগা কৰে, যিটো আপোনালোকৰ পদুম ফুলৰ আকৃতিত বনাইছে, ঠিক আছে। আৰু তাৰ পিছত ইয়াতে আছে গেট ওৱান আপোনালোকে এই ৰাস্তাটোৰে গৈ আগেৰে গৈ সেই ঘৰটোৰ কাষত সেইটো গেট ওৱান, গতিকে সেইটো পাব। আৰু ইয়াতে আছে এনচিয়েণ্ট টেম্পল, এই ৰাস্তাটোৰে আকৌ গৈ কানেক্টিং হৈ কিনে সেইটো আপোনালোকৰ এনচিয়েণ্ট টেম্পলটো আছে। আৰু ইয়াতে আছে আপোনাৰ লটাছ পণ্ডটো আপোনাৰ এই ৰাস্তাটোৰে গৈ আপোনাৰ সেই ঘৰটোৰ কাষতে সেইটো লটাছ পণ্ড। গতিকে এনেকৈ বেনাৰ কিছুমান মৰা আছে য'ত আপোনাক গোটেই দেখাই দিয়া আছে যে এইফালে গ'লে কি পাব। এতিয়া মই এইফালে নাযাওঁ, যিহেতু আপোনালোকক দেখালোঁ, মই যাম এইপিনে এই ৰাস্তাটোৰে। আৰু এই পাৰ্কখন বনাইছে আমাৰ GMDA, গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি, তেওঁলোকে বনাইছে। আৰু এই পাৰ্কখন মানে পৰিষ্কাৰ আৰু পৰিচ্ছন্নতাৰ ফালৰ পৰা বহুত চেষ্টা কৰি ৰাখিছে। গতিকে আপোনালোকে যদি আহে প্লিজ শিখৰ গুটখা চিগাৰেট টিগাৰেট এইবোৰ লৈ নাহিব, আৰু আনিলেও ইয়াতে ভিতৰত নাখাব আৰু নিপিকাব দেই। ইয়াতে আপোনালোকে চাওক ধুনীয়াকৈ আপোনালোকে ৰেষ্ট ল'ব পাৰে, য়োগা চিয়োগা কৰিব পাৰে, অলপ শান্তি। আৰু বৰ্তমান ৰ'দ পৰি আছে, চাহ পৰিলে বেছি ধুনীয়া লাগিব। এতিয়া মই এইটো ফালেৰে নাযাওঁ, আপোনালোকৰ এইটো ফালেৰে যাম, এটা ধুনীয়া ৰাস্তা এটা আপোনালোকে ফিল পাব অলপ ফৰেনত থকা টাইপ। গতিকে 1 2 3 এইটো হৈছে বেম্বো টানেল, মানে সৰু সুৰা আৰু এই চক লিখা আছে। এয়া আমাৰ কাপোৰবোৰে কি ধুনীয়াকৈ ফটো উঠি আছে চাওকচোন। বৰ্তমান ইমান মানে ভালে লাগিছে, কিন্তু এইবোৰ বাঁহবোৰ যেতিয়া ডাঙৰ হৈ যাব তেতিয়া বেছি ধুনীয়া লাগিব। গোটেই চাৰিওফালে মানে ৰাস্তাটো ব্লক কৰি দিব আৰু এটা টানেল টাইপ হৈ যাব, সেইকাৰণে বেম্বো টানেল নাম দিছে এইটো। কাৰণ এইবোৰ বাঁহবোৰ যেতিয়া আপোনাৰ ডাঙৰ হৈ এনেকৈ ওপৰেৰে জইন লাগি যাব দুইফালে, তেতিয়া ৰাস্তাটো পূৰা আন্ধাৰ টাইপ হৈ যাব আৰু এটা টানেল সদৃশ হৈ যাব, সেইবাবে নাম দিছে বেম্বো টানেল। বেয়া লগা নাই আহি। শেষ কৰি আহিলে ইয়াতে আকৌ এখন চাইনবোৰ্ড পাব, এতিয়া কি আছে চাওক। গেট 2 পাব এইফালে গ'লে গেট 2 পাব, গেট 1 এইফালে গ'লে পাব, যিটো টানেল আমি ক্ৰছ কৰি যাইলোঁ। তাৰপিছত আগফালে এনেকৈ চিলড্ৰেনছ পাৰ্ক আছে, আৰু বাকী এইবিলাক চেণ্ট্ৰেল বাজাৰ, আৰ্বৰেটাম আৰু য়োগা চেণ্টাৰ এইবিলাক এইপিনে আছে। কিন্তু আমি এইফালে যিহেতু আহিলোঁ, গতিকে আমি এইফালে যাম। এইফালে চিলড্ৰেনছ পাৰ্ক আৰু গেট 2 পাম। আৰু বৰ্তমান গেট 2খনে খোলা আছে, গেট 1খন বন্ধ হৈ আছে এতিয়া। গেট 2খনৰে টিকেট কাটি আপোনালোকে আহিব লাগিব। ইয়াৰে চিলড্ৰেনছ পাৰ্কলৈ যাওঁতে এনেকৈ এটা পুখুৰী পাব চাওক, ডাঙৰ পুখুৰী। হয়তো পিছলৈ ইয়াতে বটিং চটিঙো কৰোৱা কিবা প্লেনিং কৰিব পাৰে, নাজানো, কিন্তু পুখুৰীটো বেছ ডাঙৰ দেই। ইয়াতে জিৰাওক আহি, আৰু ইয়াৰে পৰা পুখুৰীৰ নাজাৰা অলপ। পাৰ্কখনৰ ৱেষ্টেজ কিছুমান বক্স আছে, গতিকে আপোনালোকে কিবা কাৰণত যদি কিবা পেকেট চেকেটো লৈ আহে খোৱা বস্তুৰ, অনুগ্ৰহ কৰি এই পাৰ্কখনৰ ৱেষ্টেজ বক্সত যাতে পেলায়, য'তে ত'তে যাতে নেপেলায়। কাৰণ আমাৰ মানুহবোৰ খুব কি ক'ম আৰু, তেওঁলোকে লেতেৰা কৰি ভালে পায়। যেনে বিল্ডিং এটা বনালে গৈ তাতে পিকাব, চৰকাৰী বস্তু হ'লেতো আৰু ক'বই নালাগে, পিকাব, য'তে ত'তে লেতেৰা কৰিব। গতিকে অনুগ্ৰহ কৰি আপোনালোকে যিবোৰ ঠাই মানে চৰকাৰ বুলিয়ে ক'ব লাগিব, যিহেতু চৰকাৰে চলাইছে, যিবোৰ ঠাই চৰকাৰে চলাই চাফা কৰিব বিচাৰে, পাব্লিকে যাতে তাতে অলপ সঁহাৰি জনায় আৰু চাফা ৰখাত যাতে সহায় কৰে।
কাৰণ পাব্লিকে যদি চাফা নাৰাখে তেতিয়াহ'লে চৰকাৰে যিমান চেষ্টা নকৰক কিয় সেইটো আল্টিমেটলি লেতেৰাই হ'ব। গতিকে পাৰ্কখন আহক, আহি লেতেৰা যাতে নকৰে, অলপ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ যাতে ৰাখে তাৰ বাবে যত্ন কৰক। এইখন হৈছে চিলড্ৰেনছ পাৰ্ক। আপোনালোকে বাচ্ছা চাচ্ছা লৈ আনক আৰু ইয়াতে সোমাই মই অলপ জুলিম বাৰু। ফেঞ্চি বজাৰ গুৱাহাটী। আমাৰ মামাই এইখন উদ্বোধন কৰিছিলে যোৱা 5 অক্টোবৰত আৰু এইটো হৈছে মেইন এণ্ট্ৰি গেট। আপোনালোকে এইফালে যাব পাৰে, এইফালে গ'লে এইখন এখন পাৰ্ক এখন পাব ধুনীয়া। ইয়াতে এনেকুৱা কিছুমান সৰু সৰু মানে গাৰ্ডেনৰ অলপ ওখ ওখ টাইপ টিলা টাইপ বনাই থৈ দিছে, ধুনীয়া লাগিছে। আৰু এতিয়া ষ্টাৰ্ট কৰিছে পাৰ্কখন, গছবোৰ ডাঙৰ হোৱা নাই, হ'লে ভাল লাগিব। কিন্তু ইয়াতে সোমাই এনেকৈ সৰু ষ্টেজ এখন টাইপ বনোৱা আছে আৰু কাষেৰে মানুহৰ কাৰণে গেলেৰী বনোৱা আছে, ইয়াতে বহিব আৰু ইয়াতে কিবা ফাংচন পাতিলে ইয়াতে অনুষ্ঠিত কৰিব পাৰিব, যিটো আমাৰ শ্ৰদ্ধাঞ্জলি কানন পাৰ্কতো এইটো দেখিছে। অলপ আগতে দেখুওৱা এইটো চেণ্ট্ৰেল প্লাজা বুলি নাম দিয়া আছে, সেইটো চেণ্ট্ৰেল প্লাজা। আৰু এতিয়া আমি ইয়াতে সোমাম আৰ্বৰেটামত। ৱাও, এখন ধুনীয়া। যিহেতু এইখন উদ্ভিদ উদ্যান, গতিকে ইয়াতে গছ গছনিবোৰক বেছি মাত্ৰা দিয়া হৈছে, মানে বেছি প্ৰাধান্য দিয়া হৈছে। চাওক ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে বেলেগ বেলেগ গছ পাব, ৰোৱা আছে। এইডাল এডাল বট গছ, চাওক ধুনীয়া। এইডাল ডাঙৰ হ'লে আৰু বেছি ডাঙৰ হৈ যাব, কিন্তু এইডাল হৈছে বট গছ। সাধাৰণতে আমি মানুহবোৰে কি ভুল কৰোঁ যে আপোনালোকৰ যিডাল আহঁত গছ থাকে, মানে সেইডাল আমাৰ ভাষাত পাকেৰি গছ বুলি কোৱা হয়, সেইডালকে আমি বহুত বটগছ বুলি কওঁ। কিন্তু একচুৱেলি সেইডাল বটগছ নহয়, বটগছ এডালতে হৈছে এইডাল। পাতটো ভালদৰে চাই লওক, এইডাল হৈছে বটগছ। আৰু ইয়াতে এনেকৈ গেটৰ পৰা সোমাই, মানে আৰ্বৰেটামৰ ভিতৰত সোমাই আপোনালোকে এনেকৈ বটগছ এডাল পাব আৰু তাৰ কাষতে এনেকৈ ধুনীয়া গছ গছনিৰে ভৰা মানে পৰিৱেশ এটা পাব, ধুনীয়া। গছ গছনিবোৰ ডাঙৰ হ'লে আৰু ধুনীয়া লাগিব। এতিয়া বৰ্তমান সৰু সৰু আছে কাৰণে অলপ খালী খালী লাগি আছে, কিন্তু যেতিয়া গছ গছনিবোৰ ডাঙৰ হ'ব তেতিয়া গ্ৰীণ গ্ৰীণ এটা পৰিৱেশ হৈ যাব। বাকী এইফালে তেনেকৈ চাব লগা আগত তেনেকৈ নাই, গছ গছনিয়ে আছে আৰু যিবোৰ সৰু হৈ আছে, মানে আপোনাৰ বাঁহ গছৰ পৰা আদি কৰি চব গছে আছে, প্ৰায়ভাগ গছ আছে। মই নামবোৰ সাধাৰণতে নাজানো, আপোনালোকে আহিব। ইয়াতে কিছুমান এনেকৈ গছ গছনিবোৰৰ নাম লিখা বেনাৰ দিয়া আছে, যেনে এইকেইডাল গছ দেখিছে, এইকেইডাল গছৰ ইয়াতে এনেকৈ নামটো লিখা আছে, হেলিকনিয়া। ঠিক তেনেকৈ প্ৰত্যেকডাল গছৰ কাষে কাষে এটা সৰু সৰুকৈ ষ্টীলৰ বেনাৰ এটা লগাই থোৱা আছে, তাতে আপোনাৰ নামবোৰ দিয়া আছে। বাচ্চাবোৰে খেলি আছে দেখিছেনে? গতিকে এনেকুৱাই আৰু পাৰ্কখন বেছ ডাঙৰে হয় পাৰ্কখন। আৰু চবতে কিন্তু এনেকুৱা ডাষ্টবিন দিছে, কাৰণ জানেই আমাৰ মানুহবোৰ কেনেকুৱা, ইয়াতে আহিলে পিকাব, কিবা কৰিব, প্লাষ্টিক টাষ্টিক লৈ আহিব, যিমান চেষ্টা নকৰক কিয়, যিমানে চেক নকৰক কিয়, তেওঁলোকেতো লৈ আহিবই। গতিকে যিয়ে নানক আপোনালোকে তাতে ডাষ্টবিনত পেলায়। জাডে প্লাণ্ট এইফালে এইবোৰ জাডে প্লাণ্ট। আৰু এনেকৈ আপোনাৰ ৱাটাৰ প্ৰগ্ৰেমিঙৰ কাৰণে এনেকৈ কিছুমান সৰু সৰু বনাই থৈ দিছে, সেইটো ৰাতি হ'লে বেছি ভাল লাগিব। যিহেতু মই দিনত আহিছোঁ, গতিকে এতিয়া দেখা নাপাব আপোনালোকে। ৰাতি আহিলে সেইবোৰ পানীৰ যিবোৰ ডিজাইন থাকে সেইবোৰ দেখা পাব আৰু লাইটিং কৰি। ইয়াতে দেখিছেনে
আপোনালোকৰ মনত আছেনে নাজানো, আগতে নেহৰু পাৰ্কত এনেকুৱা আছিলে, মানে বাহিৰে দিয়া আছিলে, এতিয়া ইয়াতে দিছে ধুনীয়াকৈ। গছবোৰ ডাঙৰ হ'লে বেছি ভাল লাগিব। হেজ মেজ বুলি দিয়া আছে। তাতে এটা সৰু এনেকুৱা পুখুৰী আছে চাওক। এইটো পদুম ফুল কিন্তু নহয় দেই, এইটো ভেট ফুল এয়া।